নমস্কাৰ। আহক আজি আমি জানি লওঁ কিছুমান প্ৰশ্ন উত্তৰ যিবোৰ বিভিন্ন চাকৰিমূলক পৰীক্ষাত আহি থাকে। 1 নম্বৰ আছে, পৃথিৱীৰ বৃহত্তম দেশৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰাছিয়া। আৰু ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। আৰু ৰাছিয়াক টকাক ৰাবুল বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে, জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশ কি? জনসংখ্যা দেশৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশ হৈছে ভাৰত। আগত আছিল চাইনা, চীন দেশ, বৰ্তমান ভাৰতবৰ্ষ হৈছে। পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰ কি? উত্তৰ ভেটিকান চিটি। প্ৰশ্ন নম্বৰ 4, পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে? উত্তৰ 8 মিনিট 19 ছেকেণ্ড। প্ৰশ্ন নম্বৰ 5, হাইডেল পাৰ্ক ক'ত আছে? উত্তৰ লণ্ডনত। প্ৰশ্ন নম্বৰ 6, জীৱন স্মৃতি আত্মজীৱনীকৰ কাৰ? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ। প্ৰশ্ন নম্বৰ 7, মুন ৱাক এই আত্মজীৱনীখন কাৰ? উত্তৰ মাইকেল জেকচনৰ। প্ৰশ্ন নম্বৰ 8, গল্ডেন গাৰ্ল মানে সোণালী ছোৱালী কাৰ আত্মজীৱনী? এইখন হৈছে পি.টি. ঊষাৰ আত্মজীৱনী আৰু তেখেতক গল্ডেন গাৰ্ল বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 9, দ্য বেণ্ডিট কুইন অফ ইণ্ডিয়া, বেণ্ডিট কুইন বুলি ভাৰতৰ কাক জনা যায়? উত্তৰ ফুলন দেৱী। কুৱেশ্যন নম্বৰ 10, টেষ্ট অফ মাই লাইফ এই আত্মজীৱনীখন কাৰ? উত্তৰ যুৱৰাজ সিংহৰ। প্ৰশ্ন নম্বৰ 11, বিশ্ব মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 21 ফেব্ৰুৱাৰী। ধন্যবাদ।